নমস্কাৰ, মই পৰম্পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোকে এটা নতুন ভিডিঅ'লৈ আহিছোঁ। কৰোণা সন্ত্ৰাস এতিয়াও বিশ্বজুৰি অব্যাহত আছে। বিশ্বৰ বিজ্ঞানীসকলে কৰোণাৰ নিৰ্মূলৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে দিনে নিশাই চেষ্টা চলাই আছে। আৰু এইখিনিতে আহি পৰিছে এটি বেয়া খবৰ। তেতিয়াহ'লে কিনো এই বেয়া খবৰ, তাকে আজি আমি জানিম। তেনেহ'লে ব্লগ ভিডিঅ'টিৰ মাজলৈ। কৰোণা নিৰ্মূলৰ বাবে ব্যৱহাৰ কৰিব পৰা হ'ব বুলি এবিধ ঔষধৰ ব্যাপক চৰ্চা হৈছিল। হাইড্ৰক্সিক্লৰকুইনৰ পিছতে এই ঔষধবিধে চৰ্চা লাভ কৰিছিল, কিন্তু ঔষধবিধৰ ট্ৰায়েল সফল নহ'ল। এই ঔষধবিধৰ নাম ৰেমডিছিভিৰ। এই ঔষধবিধক লৈ বিভিন্নজনে আশা ব্যক্ত কৰিছিল, কিন্তু চীনত এই ঔষধবিধৰ ট্ৰায়েল চলাওঁতে বিফল হয়। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই কথা ঘোষণা কৰিছে। চীনত 237 জন লোকক লৈ পেলাই এটি পৰীক্ষা চলোৱা হৈছিল। তাৰে 158 জন লোকৰ ওপৰত এই ঔষধ প্ৰয়োগ কৰা হৈছিল আৰু তাৰে 79 জন লোকৰ স্বাস্থ্য উন্নত হৈছে যদিও ঔষধবিধৰ পাৰ্শ্বক্ৰিয়াৰ ছাইড ইফেক্টৰ বাবে 18 জন লোকৰ স্বাস্থ্যৰ অৱনতি পৰিলক্ষিত হয় আৰু তেওঁলোকৰ দেহৰ পৰা এই ঔষধ আঁতৰাই পেলোৱা হয়। এতিয়া আমি জানি লওঁ আহক কি এই ৰেমডিছিভিৰ ঔষধ। এই ঔষধবিধ হ'ল এবিধ এণ্টিভাইৰেল ঔষধ। 2014 চনত ইবলা ৰোগৰ প্ৰতিষেধক হিচাপে এই ঔষধ উদ্ভাৱন কৰা হৈছিল। বিশেষজ্ঞসকলে কৈছিল যে কৰোণা নিৰ্মূলৰ ক্ষেত্ৰত এই ঔষধে কাম দিব পাৰে। কৰোণাই শৰীৰত প্ৰৱেশ কৰি সংক্ৰমণ বৃদ্ধি কৰি গৈ থাকে, সেয়া ৰখাবলৈ ৰেমডিছিভিৰ সক্ষম হ'ব বুলি আশা কৰা হৈছিল, কিন্তু পৰীক্ষণত সফল নহ'ল। এটা আশাৰ খবৰ হ'ল যে ভাৰতত আগন্তুক সপ্তাহত কেইবাটাও ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ'ব। সকলোৱে আশা কৰিছে ভাৰতে উদ্ভাৱন কৰা এই ভেকচিনৰ সফল পৰীক্ষণ সম্পন্ন হওক। ইতিমধ্যে দিল্লী চৰকাৰে জনাইছে যে তেওঁলোকে প্লাজমা থেৰাপিৰ কাম আৰম্ভ কৰিছে। এতিয়ালৈ বিশ্ব স্বাস্থ্য সংস্থাই কোনো ধৰণৰ ভেকচিনৰ খবৰ প্ৰকাশ কৰা নাই। সেয়েহে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটোৱেই হ'ল আপোনাৰ আৰু মোৰ বাবে সকলোতকৈ ডাঙৰ ঔষধ। কৰোণা সম্পৰ্কে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যায়। তেতিয়াহ'লে আকৌ যদি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ, তেতিয়াহ'লে বিদায়। জয় হিন্দ।